হৈ গ'ল বন্ধুসকল, লাঙি পাতি হৈ গ'ল। এতিয়া চাওঁ এতিয়া কি হয় কি নহয়, মাছ কিমান ডাঙৰ লাগে। ঐ দেখি যা বন্ধুসকল, চা এইটো দেখা দে, এইটো চোৱা বন্ধুসকল, সেইটো লাগিলে কি এইটো আপোনাৰ কি বুলি ক'ব, জোক জোক দেই বন্ধুসকল, জোক জোক চেক চালা লেতেৰা বস্তু লাগিলে বন্ধুসকল। নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকে, ভালনে বাৰু? আৰু যা যা বেয়া চলিছে সকলো ভালে চলক, ভগৱানৰ পৰা কৃপা কৰি সকলো ভালে ৰাখক যাতে। চাওক আপোনালোকে পথাৰখন দেখা যায়, কি সুন্দৰ পৰিৱেশ। চাওক পথাৰখন, বৰ্তমান মই পথাৰলৈ আহিছিলোঁ, মানে লগৰজন আহিছে, লগৰজনক সেইজন আপুনি গৈ দেখিছেনে, সেইজনক তেখেতক আগবাব আহিছিলোঁ, তেখেতে আমাৰ ঘৰলৈ আহিছে বাৰু, সেইবাবে তেখেতক আগবাব আহিছিলোঁ। আপোনালোকে চাওকচোন পথাৰখন কি সুন্দৰ লাগিছে, পথাৰখনে বাৰু আপোনালোকে কওকচোন। এতিয়া বৰ্তমান এনেকুৱা সুন্দৰ লাগিছে, আৰু কিছুমান পাছত দেখিব এনেকুৱা সেউজীয়া পথাৰ হৈ পৰিব, যি নেকি খেতি চিজন এতিয়া চবেই হাল চাল বাব, একদম ভুই ৰুব, কি মজা লাগিব, হয় নাই বন্ধুসকল? হয় নাই কওকচোন আপোনালোকে? সঁচা বৰ ধুনীয়া সুন্দৰ পৰিৱেশ দেই, এনেকুৱা পৰিৱেশত থাকিলে সঁচাই মন ৰং চঙীয়া হ'ব, হয় নাই বাৰু? হয় নে কওকচোন আপোনালোকে? কি সুন্দৰ পৰিৱেশ দেখি সঁচাই বহুত ভাল লাগিছে। সেইফালে চাওক, সেইফালে পৰ্বতটো দেখিছেনে আপোনালোকে? পৰ্বতটো দূৰত আছে, অকণো ইমান জুম কৰিব পাৰিম, হয় নাই বাৰু? চাওক কি সুন্দৰ লাগিছে, গোটেই চাৰিচুক আপোনালোক সকলো দেখাই দিছোঁ, কি মজা লাগিছে। আৰু বৰ্তমান এতিয়া সেই লাঙি পাতিব লাগে, লাঙি পাতিবলৈ সেই সোনকালে আহিবলগীয়া হৈছে, লাঙিখন পাতিবলগীয়া হৈছে। আৰু লাঙিখন লৈ আহোঁ বুলি কৈছে সেই জোনে, সেইবাবে জোনক মাতিছোঁ লাঙিখন লৈ আহিবলৈ। আপোনাৰ চাই দিব ভিডিঅ'টো, লাঙিখন লৈ আহা, আপোনালোকে লাঙি পৰা ভিডিঅ' দেখাইছে, আপোনাৰ ভিডিঅ'টো চাই দিব, স্কিপ নকৰাকৈ। ছাতি লৈ আহিছোঁ, বৰষুণ দিব বুলি চাওক। এয়া চাওক বন্ধুসকল, সেয়া জোনে আহিছে লাঙিখন লৈ। অ' জোন, এইফালে আজি হুলাটো বাদ দিম, সেয়া লাঙি পাতোঁ। আজি পাতিলোঁ বা কালি পাতিছিলোঁ, কালি লাগিছিলে এপোৱামান লাগিছিলে, আজি চাওঁ আজি নতুন জেগাত পাতোঁ, সেইবাবে তেওঁক লৈ জোনক লৈ আহিব কৈছোঁ লাঙিখন। এইফালে জোনে লৈ আহিছে লাঙিখন। আপোনালোকে বাৰু মোৰ ভিডিঅ'বোৰ সম্পূৰ্ণ চাই নাই বাৰু? চাই নাচাই ক'বচোন, ভিডিঅ'বোৰ চাব, সম্পূৰ্ণ চাব ভিডিঅ'বোৰ, ভাল ভাল কমেণ্ট কৰিব, আৰু তেতিয়া ভাল লাগিব, আগলৈ ভিডিঅ' দি যাব সক্ষম হ'ম। লাঙি পাতিবৰ কাৰণে সেই লুইটো বনাই লওঁ, এইটো যিখন লাঙি পতা পতিটো সেইটো বনাই লওঁ বন্ধুসকল, চাই দিব আপোনালোকে। পতি বনাই ধুনীয়া চাফা কৰি লাঙিখন পাতিম বন্ধুসকল। ৰাতিপুৱা দেখিবি একদম চনকা চনক পুঠি মাছ। বৰ্তমান বন্ধুসকল লাঙি পৰা জেগাটো চাফা হৈ গ'ল, এতিয়া লাঙিখন পাতোঁ। আপোনাৰ লাঙিখন চাই দিব, লাঙিখন দিয়া, লাঙিখন কঠিন কৰিছোঁনে, এইখন হৈছে লাঙি। লাঙি পাতিম, ৰাতিপুৱা দেখিবি চনকা চনক পুঠি মাছ। আপোনাৰ ৰাতিপুৱা ভিডিঅ' দেখা আছোঁ। হৈ গ'ল বন্ধুসকল, লাঙি পাতি হৈ গ'ল। এতিয়া চাওঁ এতিয়া কি হয় কি নহয়, মাছ কিমান ডাঙৰ লাগে। ঐ দেখি যা বন্ধুসকল, চা এইটো দেখা দে, এইটো চোৱা বন্ধুসকল, সেইটো লাগিলে কি এইটো আপোনাৰ কি বুলি ক'ব, জোক জোক দেই বন্ধুসকল, জোক জোক চেক চালা লেতেৰা বস্তু লাগিলে বন্ধুসকল। যদি ভিডিঅ'টো লাগে ভাল লাগে তেনেহ'লে নিশ্চয় লাইক কমেণ্ট শ্বেয়াৰ কৰোঁ বুলি আশা কৰিছোঁ দেই বন্ধুসকল। বাই বাই।